এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ পাই। আজি এটা একদম নতুন এটা শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ লগত কাই আছে দেখিছা না? এইটো राहुल 55 का प्यार नहीं 55 का दोस्त। দুজনে পুৰা ঘূৰি আছোঁ। কিয় ঘূৰি আছোঁ আমি গাড়ীত যাই আপোনালোকক কৈ আছোঁ। আজি মই বহুত হেপী কাৰণ ক্লাছ 4ৰ বেষ্ট ফ্ৰেণ্ডক লগ পাইছোঁ। তাৰমানে এইজন মোৰ ফ্ৰেণ্ড ৰাহুল। হেল্ল' কৈ দি। গতিকে ই গুৱাহাটীত আহিছিল কামৰ কাৰণে, গতিকে ভাবিছে কি একবাৰ মোক লগ ধৰি যাওঁ। মানে প্ৰায় 5 বছৰৰ বেছি হৈছে নেকি? 5 বছৰৰ বেছি হৈছে আমি লগ হোৱা নাই দুয়োজনে। ই থাকে একেবাৰে নামনি অসম, ধুবুৰী নামনি অসম, আৰু ময়ো নামনিয়ে, কিন্তু কামৰূপ যিহেতু গুৱাহাটীত কাম আছিল না। আৰু কাম নাথাকিব মানে দেখা নাই VIP গাড়ী লৈ ঘূৰি থাকে ভাই, VIP গাড়ী ঘূৰি থাকে। গতিকে ভাল লাগিল, ইমান দিনৰ মূৰত লগ হৈছোঁ, কথা পাতিছোঁ, টাইম স্পেণ্ড কৰিছোঁ, একেলগে খালোঁ, তামোলো খালোঁ, মিঠা পানো খালোঁ, ভাতো খালোঁ, চব খালোঁ আৰু আজি। আৰু মাজে মাজে বোলে আহি থাকে, এতিয়াৰ পৰা মোকো লগ ধৰিব মানে। গতিকে অলপ ফ্ৰেণ্ডকো অলপমান টাইম স্পেণ্ড দিব লাগে আৰু টাইম দিব লাগে, ফ্ৰেণ্ডক অলপমান ভাল লাগে আৰু।